অম্বুবাচী মেলাত কি হয় জানো আহক এই ভিডিঅ'টোত। গুৱাহাটী চহৰৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰত প্ৰতি বছৰে অম্বুবাচী মেলা উদযাপন কৰা হয়। ইংৰাজী কেলেণ্ডাৰৰ জুন মাহৰ শেষৰ পিনে অনুষ্ঠিত হোৱা এই উৎসৱক মা কামাখ্যা দেৱী উৎসৱ নামেৰেও জনা যায়। লগতে এই উৎসৱ তান্ত্ৰিক শক্তি পন্থাৰ সৈতে জড়িত। 4 দিন ধৰি চলা এই উৎসৱৰ বিষয়ে পৰম্পৰাগত বিশ্বাসটো হ'ল যে প্ৰথম 3 দিন মা কামাখ্যাই ঋতুচক্ৰৰ মাজেৰে পাৰ কৰে বাবে পৃথিৱী অসুচি হৈ পৰে। সেয়েহে সেই 3 দিন ভক্তসকলৰ বাবে মন্দিৰৰ মুখ্য দুৱাৰ বন্ধ কৰি ৰখা হয়। গোটেই অসমত মানুহে এই সময়ছোৱাত পূজা পাতিৰ পৰা দূৰত থাকে, পবিত্ৰ গ্ৰন্থ অধ্যয়নৰ পৰা বিৰত থাকে আৰু কৃষি কাৰ্যও নকৰে। চতুৰ্থ দিনা মন্দিৰৰ মুখ্য দুৱাৰ মুকলি কৰি দিয়া হয় আৰু ভক্তসকলক পবিত্ৰ প্ৰসাদ বিতৰণ কৰা হয়। দেৱী কামাখ্যাৰ প্ৰসাদ দুটা ভিন্ন ৰূপত থাকে, এটা হৈছে অংগদক আৰু আনটো হৈছে অংগবস্ত্ৰ। অংগদকৰ অৰ্থ হৈছে শৰীৰৰ তৰল অংশ অৰ্থাৎ বসন্তৰ পৰা অহা পানী, আৰু অংগবস্ত্ৰৰ অৰ্থ হৈছে শৰীৰ ঢাকি ৰখা কাপোৰ, যাৰ অৰ্থ হৈছে দেৱীৰ ঋতুচক্ৰৰ সময়ত জনী আকৃতিৰ শিলটো ঢাকিবলৈ ব্যৱহাৰ কৰা ৰঙা কাপোৰৰ টুকুৰা। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহুতো ভক্তই মা কামাখ্যাৰ আশীৰ্বাদ হিচাপে এই ৰঙা বস্ত্ৰ পোৱাৰ হাবিয়াস কৰে। বন্ধুসকল, অম্বুবাচী সম্পৰ্কে এই ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব। আকৌ লগ পাম আন এটি ভিডিঅ'।